নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এপি আছাম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱা এসপ্তাহ ভিডিঅ' দিব পৰা নাই, তাৰ মানে মই এটা কথাই কওঁ যে হাজবেণ্ডৰ মানে অকণমান সেয়া হৈছিলে, অসুখ হৈছিলে চকুৰ, গতিকে তেওঁ মানে এডিটিং কৰাত অলপমান প্ৰব্লেম হৈ আছিল, গতিকে ময়ো ভিডিঅ' বনোৱা নাছিলোঁ। তেওঁক অলপমান শুশ্ৰূষা কৰিলোঁ। গতিকে আজি এটা জেগাত আহিছোঁ, ৰাবাৰৰ বাগান। মানে আমি যে ইৰেজাৰটো নহয়, কিন্তু আমি যে বনাওঁ টায়াৰ চায়াৰবিলাক বনাই, সেই বাগানখনলৈ আহিছোঁ। বাগানখন আছে আপোনালোকৰ বাইহাটা চাৰিআলিৰ ওচৰতে। বাইহাটা চাৰিআলিৰ জেগাটোত আপোনালোকে চাওকচোন বাগানখন। ইয়াতে কিছুমান বস্তু আছে, মই আপোনাক দেখাব বিচাৰোঁ। ইয়াৰে এইটো চাগে তাৰ খোলাটো, এইবিলাক ইয়াতে পৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। এইবোৰ আপোনালোকে যদি বাইহাটা চাৰিআলি ওচৰে পাজৰে থাকে তেতিয়াহ'লে আহিব। মই সঁচাকৈ ইমান বছৰৰ মূৰত প্ৰথমবাৰ আহিছোঁ, বহুত বেছি ভাল লাগিছে। আৰু পৰিৱেশটো বিৰাটেই বেছি ভাল লাগে, গৰম ঠাণ্ডা অল ছিজনৰ কাৰণে ধুনীয়া। আমি মানে ভাগিনহঁতক লৈ আহিছোঁ, ইহঁতি অকণমান ইয়াতে খেলিব পাৰিছে, এনজয় কৰিব পাৰিছে, ফটো তোলাৰ কাৰণেও বহুত ভাল। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব। থেংক ইউ ছ' মাছ, বাই বাই।